মিনাৰেল ৱাটাৰ পানী এটা লৈ লওঁ দৰকাৰ আছে আপোনালোকৰ মনত আছে চাগে এই মিনাৰেল ৱাটাৰ প্লেণ্টটোৰ মই এটা ভিডিঅ' বনাইছিলোঁ আৰু যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো আপুনি দেখিব পাব ভিডিঅ'কেইটা So guys, main case to hol je amar proboti dadai notun ke gari chola hiki ase pray 2 hafta man hol gari choloa gotike tar lot rahiso plus moyo aji pray 2 bochor man agote gari hikisilo kintu tar pisot kiba noy kiba karonot gari chola hoy nei aji bhabilu je yar logot moyo epa ahi jao alop majote alop try dibo lagibo aru etia gari moi chola pray 2 bochor pisot Fast and Furious 10 হ'ব এতিয়া আপুনি যদি গাড়ী শিকিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্টলি ট্ৰাই কৰক যে মেনুৱেল কাৰত আপোনালোকে প্ৰথমতে ট্ৰাই কৰিব লাগিব কাৰণ অট'মেটিক কাৰ চলালে একদম ইজি হৈ যায় পিছলৈ আপোনালোকৰ মেনুৱেল কাৰ চলালে অলপমান প্ৰব্লেম পাব চ' আৰম্ভণিতে গাড়ী চলাওঁতে আপুনি মেনুৱেল প্লাছ মানে ন' পাৱাৰ ষ্টেৰিং ন' পাৱাৰ ব্ৰেক একদম ন' পাৱাৰ ষ্টেৰিং ন' পাৱাৰ ব্ৰেক এতিয়া সেইখন একো নাই পাৱাৰ ষ্টেৰিং নাই মেনুৱেল হয় ফুল্লি মেনুৱেল আৰু যিখন ফিল্ডত চলাই আছো এইখন হ'ল আমাৰ বটামাৰী ফিল্ড বুলি কয় এইখন হ'ল আমাৰ মেডিকেল দেখিবলৈ পাইছে আৰু এইখন ফিল্ডত আমাৰ আৰ্চাৰী কোৱা হয় ষ্টুডেণ্টবিলাকক আৰু ইয়াৰ পৰা প্ৰায় ভাল ভাল আৰ্চাৰ ওলাইছে আমাৰ খুৰাবাৰীৰ পৰা ইয়াতে শিকি এইটো অঞ্চলৰ চবতছে ডাঙৰ ফিল্ড বুলি ক'লেও ভুল নহ'ব চবতছে ডাঙৰ ফিল্ড ক'ব গ'লে কিন্তু ফিল্ডখনৰ বৰ্তমান এতিয়া ফুটবল ইয়াতে নেখেলে জাষ্ট আৰ্চাৰীখিনি খেলা হয় ইয়াতে ফুটবলৰ কাৰণে এক্সট্ৰা ফিল্ড এখন আছে ইমান মেইনটেনেঞ্চ নাই এখন ফিল্ডত কিন্তু এনেই চবতছে ডাঙৰ ফিল্ড ক'লেও বেয়া নহ'ব এইখন প্লাছ প্ৰথমতে ফিল্ডত ষ্টাৰ্ট কৰোঁতে বেছি বেটাৰ মোৰ ফালৰ পেৰেণ্টছৰ পৰা যদি ড্ৰিংক এণ্ড ড্ৰাইভ কৰিব নাপায় তেতিয়াহ'লে আপুনি গাড়ীখন নাজানাকৈও ৰাস্তাত চলোৱাটো এটা ক্ৰাইম টাইপেই হয় আৰু বেলেগৰ এটা লাইফ এটাও ডিপেণ্ড হয় তো আপুনি ফিল্ডত প্ৰেক্টিছ কৰক ফিল্ডত প্ৰেক্টিছ কৰি আপুনি যেতিয়া আপোনাৰ এটা কনফিডেঞ্চ আহি যাব যে নাই মই এতিয়া পাৰিম ৰাস্তাত মই পাৰিম আৰু কিবাকৈ হ'লেও মই গাড়ীখন ক'তো নলগাকৈ মই আনিব পাৰিম সেইটো কনফিডেঞ্চ আহি গ'লে নুমাই দিয়ক আৰু পাপু আৰু মই ভাবি আছোঁ যে ভৱিষ্যতলৈ কেতিয়াবা নহয় কেতিয়াবা কাৰ এখন লৈ পিনি ভাবিছোঁ আৰু ক'ৰবাত লং মানে আউট অফ দি ষ্টেট মানে নৰ্থ ইষ্ট গোটেই নৰ্থ ইষ্ট বা ক'ৰবাত নৰ্থ ছাইডে গ'লোঁ বা ক'ৰবাত চাউথ ছাইডে গ'লোঁ এনেকুৱা কেতিয়াবালৈ যদি ভগৱানে কৰে ট্ৰিপ কৰিম সেইটো কাৰণে দুটাই জানি থ'লে এটাই ভাল পাপুৱে পূৰা কাটিং শিকি আছে এতিয়া আমি আৰ্চাৰী গ্ৰাউণ্ডৰ মাজে মাজে ধুনীয়াকৈ য'ত এই তাতে আপোনাৰ এৰ'বিলাক তাতে আহি লাগে এইটো কি বুলি কয় গম নাপাওঁ টাৰ্গেট আৰু টাৰ্গেটৰ মাজে যিবিলাক ৰাস্তা সৰু সৰু ফাঁক আছে এই ৰাস্তাৰে মানে গাড়ীখন পাতিবলৈ চেষ্টা কৰি আছোঁ So guys, hope আপোনাৰ ভিডিওটো ভাল লাগিল আৰু ভাল লাগিলে কি কৰিব লাগে নিশ্চয় ভিডিওটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক